মই প্ৰথমতে আপোনালোকক সুধিব খুজিছো আমি কোন হয় আজি কি হিচাপে আহিছো ইয়াত আমি কোন বুলি আহিছো ট্ৰাইবেল yes কক আমি কোন ট্ৰাইবেল আমি সকলোৱে ট্ৰাইবেল মানে কি বুলি জানিছিলো আমি পুকা খোৱা ট্ৰাইবেল গাহৰি খোৱা ট্ৰাইবেল শামুক খোৱা ট্ৰাইবেল জংগলৰ শাক জংগলৰ পাত আলু খোৱা ট্ৰাইবেল বেং খোৱা ট্ৰাইবেল কেকুৰা খোৱা ট্ৰাইবেল হয় নে নহয় ইমানেই ঘিন কৰিছিল ইমানেই অপজ্ঞা কৰিছিল মোৰ মনত আছে মই যেতিয়া হাই স্কুলত তেজপুৰত পঢ়িছিলো অসমীয়া মানুহে ঘৰত মোৰ খুব ভাল বন্ধু আছিল নীলে তাই একো নাজানে মোক ভাত খাবলৈ দিলে মাকে কিন্তু মোক কাঁহী বাতি ধুবলৈ দিয়াৰ লগতে মই বহা ঠাইত ফিল্ডৰ পৰা শুকান গোবৰ আনি মোক সেই ঠাই মুচিবলৈ দিছিলে কিয় কাৰণ মই ট্ৰাইবেল কাৰণ মই বড়ো হাই স্কুলৰ কথা বাদ দিয়ক মই যেতিয়া গুৱাহাটীৰ ইউনিভাৰ্চিটিত পঢ়ি আছিলো বিশ্ববিদ্যালয়ত আমি থকা হোষ্টেলৰ কাষত বানপানী হৈছিল কেকুৰা ওলাল থাকিব নোৱাৰি প্লাই আমি কেকুৰা ধৰি আনি পুৰি খালো এগৰাকী মিচিং ছোৱালী আৰু মই সেই মিচিং ছোৱালী গৰাকী এতিয়া বহুত ওপৰত এটা ভাল পোষ্টত আছে তাৰ পিছত আমাক কি কৰিলে সেই হোষ্টেলৰ বাকি ছোৱালীবিলাকে মিটিং কৰিলে অঞ্জলি তোমালোকে বোলে ইয়াত আমাৰ পাকঘৰত বোলে কেকুৰা পুৰি খাইছা কেনেকুৱা কথা বহুত পাইছো বহুত দেখিছো তথাপিতো আমি গৌৰৱ অনুভৱ কৰো we are tribal আমি জনজাতি আমি ট্ৰাইবেল সদায় পুক খাম সদায় গাহৰি খাম সদায় শামুক খাম যি পাৰো সব খাম আমাৰ আইডেন্টিটি আমি সদায় ৰাখিম কথা ট্ৰাইবেল ডিমান্ড কৰি নাপায় it's not a matter of demand it's a matter of identification যিসকল জাতি পিছ পৰি আছে যিসকল জাতি উন্নত হোৱা নাই যিসকল জাতিক এক্সট্ৰা যত্ন ল'বলগীয়া আছে সেই পাঁচটা ক্ৰাইটেৰিয়া যিসকল কৰে তেওঁলোকক চৰকাৰে নিজেই বাছি চাই যে এওঁলোকক এছটি ষ্টেটাছ দিব লাগে বুলি আইডেণ্টিফাইহে কৰে বিচাৰি পেলাই দিয়ে কিন্তু ডিমাণ্ড কৰি নাপায় এটো ডিমান্ড কৰি লোৱা বস্তুই নহয় কিয় বুজি পোৱা নাই আমাৰ অসমৰ এছটি বিচৰা সকলে it's not a matter of demand it's a matter of identification